নমস্কাৰ সকলোলৈকে মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকক আজি মই দুটাকৈ মাছৰ ৰেচিপি দিম বুলি ভাবিছোঁ, মাছৰ তৰকাৰী ৰেচিপি। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাব বুলি আশা কৰিলোঁ। নজনাসকলে নশিকাৰুসকলে শিকিব পাৰিব। গতিকে মই ভিডিঅ'টো আৰু সকলোলৈকে মোৰ ফালৰ পৰা স্বাধীনতা দিৱসৰ অলেখ অযুত শুভকামনা আগবঢ়ালোঁ। এয়া মই ধূনাকণ দি সন্ধিয়া সময়ত ঘূৰাই লৈছোঁ ঘৰত, আৰু ঘূৰাই লৈ পাকঘৰলৈ বুলি পেলাই যাবলৈ লৈছোঁ। আজি আপোনালোকলৈ মই মাছৰ মুড়ি ঘণ্টৰ এটা ৰেচিপি আগবঢ়াম। তাৰ বাবে এয়া মাছৰ মূৰা দুটা লৈছোঁ। এয়া আদা নহৰু পিঁয়াজ তাৰপিছত মছলা এয়া মই যোগাৰ কৰি লৈছোঁ। এয়া মাছৰ মূৰ দুটা এয়া ভাজি লৈছোঁ। আদা নহৰুৰ লগতে আপোনালোকে ধনিয়া গুড়া দিব, তাৰপিছত জিৰা অলপ, জালুকৰ গুড়া অলপ আৰু জলকীয়া গুড়া অলপ, তেনেকৈ কি মছলা খাই দিব পাৰে। আৰু গৰম মছলাটো কিন্তু অকণমান দিব লাগিব। এয়া মই আদা নহৰুকণ এয়া থেতেলিয়াই লৈছোঁ, আৰু মাছকণো ফ্ৰাই হৈয়ে আছে। এয়া মচুৰ দাইলকণ, যিকণ মচুৰ দাইল মই ভিজাই থৈছিলোঁ অলপ টাইম, এয়া মই ৰেডি কৰি লৈছোঁ। মোৰ এয়া তেল গৰম হৈয়ে আছে কেৰাহীত। এতিয়া মই তাত পিঁয়াজকণ দি লৈছোঁ। এয়া অকণমান সময় ভাজিব লাগিব পিঁয়াজকণ। তাৰপিছত এয়া আমাৰ ল'ৰা ছোৱালীকেইটা আহি গ'ল, ইটো সিটো চুৱে সিহঁতে। পিঁয়াজ নহৰু আদাখিনি এনেকৈ ভালকৈ অকণমান ভাজিব লাগিব ৰঙচুৱা হোৱালৈকে। তাৰপিছত এয়া দাইলখিনি দি দিলোঁ। অলপ টাইম এনেকৈ ভাজিব লাগিব, ভাজিলে সোৱাদটো ভাল হয় তৰকাৰীখনৰ। অকণমান মাজে মাজে ঢাকি দি তেনেকৈ ভাজি ল'লে ভাল লাগিব খাই। আৰু এয়া মই পানী অকণমান বহাই দিছোঁ। ইয়াত গৰম পানী অলপ দিলে ভাল হ'ব। এয়া অলপ টাইম মই ভাজি আছোঁ। এতিয়া ইয়াত মই পানী ঢালি দিলোঁ। পানী অলপ দি পেলাই অলপ ঢাকি দিব। ঢাকি অকণমান যেতিয়া উতল আহিব, তেতিয়া উতল আহিলে আপোনালোকে তাত মাছৰ মূৰাকেইটা দি দিব। দিয়াৰ পিছত আকৌ ঢাকি দিব। এনেদৰে ঢাকি দিব এনেকৈ, আৰু মূৰাকেইটা ভাঙি দিব। এনেদৰে এয়া তৰকাৰীখন প্ৰায় হৈছেই, খাব পৰা হৈছে তৰকাৰীখন। আৰু এটা কথা, নিমখ আৰু হালধিটো আপোনালোকে নিজে জোখমতে দি দিব। মই এইটো ক'বলৈ থাকি গ'ল বাৰু। এয়া চাওকচোন, নৰসিংহ আৰু শুকলতিৰ পাত এয়া মাছৰ লগত জোল কৰিবলৈ বুলি আনিছোঁ। আৰু এয়া ভেন্দি ঘৰতে লাগিছে। আকৌ এয়া জলকীয়া চাওকচোন পকি পকি আছে। ঘৰতে এনেকৈ দুটা এটাকৈ শাক পাচলি ওলাই থাকিলে গৃহিণীসকলৰ বৰ সুবিধা হয়, হয়নে? এয়া জিকা চাওকচোন, এয়া জিকা আমাৰ ঘৰতে লাগিছে। বেঙেনা লাগিছে, তাৰপিছত লেচেৰা লাগিছিলে, লেচেৰাকেইডাল শেষেই হৈছে। আৰু এয়া হৈছে শুকলতিৰ পাত, এয়া আমাৰ বাৰীতে আছে। নৰসিংহ আমাৰ বাৰীতে আছে। এয়া মই ধুই লৈছোঁ। এতিয়া ভালকৈ ধুই লৈ পেলাই ইয়াতো এটা আলু দিব লাগিব। আলু এটা দি দিলে ভাল হয়। ইয়াত অকণ কলখাৰ দিলে ভাল হয়। কুকাৰত যেতিয়া বহাই দিব, তাত অলপ কলখাৰ দিলে তৰকাৰীখন ভাল লাগে। মই এতিয়া নৰসিংহ আৰু শুকলতিৰ মাছৰ জোলকণ বনাম। গতিকে কেমেৰা ধৰিবলৈ ছোৱালীজনীক লৈ আহিছোঁ। কেমেৰা থ'বলৈ একো নাই যে, গতিকে তাইকে লৈ আহিছোঁ, তাইক কেমেৰা ধৰিবলৈ। জানো কি কেমেৰা কৰে, তাইহে জানিব। এয়া নৰসিংহখিনি আলু এটা দি পেলাই যে মই বইল কৰি লৈছিলোঁ, এতিয়া এইখিনি মই গ্ৰাইণ্ড কৰি ল'ম। তেতিয়া খাবলৈ বেছি ধুনীয়া লাগে, আৰু ধুনীয়া মানে মিহি হয় যে তৰকাৰী। এইটো মোৰ লোহাৰ কেৰাহী, সেইটো মানুহ 4জন, গতিকে 4 পিচ মাছ। আৰু ইফালে ভাতটো মই উঠাই দিছোঁ। আৰু ইয়াৰ কাৰণে কি ইনগ্ৰিডিয়েণ্টছ লাগিব মই যোগাৰ কৰি লৈছোঁ। এয়া আলুকণ পিটিকি ল'লোঁ, তাৰপিছত ল'লোঁ তেজপাত দুটা, আৰু এয়া পিঁয়াজ অকণ কাটি ল'লোঁ, আৰু লৈছোঁ আদা অকণ, নহৰু কেইফুটমান, অকণমান জিৰা পাউডাৰ লাগিব, আৰু পাঁচফোৰণ অকণ লৈছোঁ, আৰু জালুকৰ গুড়া অকণ কিন্তু লাগিব। জালুকৰ গুড়াকণ দিলে ভাল লাগে। গ্ৰাইণ্ড কৰি লৈছিলোঁ যে শুকলতি আৰু নৰসিংহৰ যিখিনি মই বইল কৰি লৈছিলোঁ। সাধাৰণতে এনেকুৱা ধৰণৰ তৰকাৰীবোৰ বনালে খৰি জুইত বনালে বেছি ভাল লাগে। মই তেনেকৈ বনাওঁ খৰি জুইতে।
মাংসই হওক বা তেনেকৈ ভেদাইলতা জোল হওক, কচু তৰকাৰী হওক, এনেধৰণৰ তৰকাৰীবোৰ বনালে মই এনেকৈ জুইতে বনাই ভাল পাওঁ। এয়া মই পিঁয়াজখিনি ভাজি লৈছোঁ, পিঁয়াজ নহৰু আদা যিখিনি আছিলে, আৰু ইয়াত পাঁচফোৰণখিনি মই এতিয়া দি দিম। পাঁচফোৰণখিনি দি লৈছোঁ। এনেকৈ অলপ টাইম ভজাৰ পিছত ইয়াত যিকণ মই আলু পিটিকি থৈছিলোঁ সেই আলুখিনি ইয়াত দেখুওৱা নহ'লে বাৰু দিয়া, এনেকৈ ইয়াতে তেলতে ভাজি ল'বচোন, ভাল লাগিব। এতিয়া মই ইয়াতে এয়া পিচি থোৱা যিখিনি আছিলে তৰকাৰী ইয়াত মই ঢালি দিলোঁ। এতিয়া এইখিনি উতল আহিব দিব লাগিব। হালধি পৰিমাণ অনুযায়ী আপোনালোকে দি দিব, নিমখ সোৱাদ অনুযায়ী দি দিব। এতিয়া মই ইয়াত মছলাখিনি দি দিম। অকণমান জিৰা দিছোঁ আৰু বাকী মছলা আপোনালোকে দিব পাৰে যি ইচ্ছা কৰে। তৰকাৰীখন উতলি জালুক আছে, অকণ দিলে বেছি ভাল এতিয়া লাগে ইয়াত আৰু মই মাছকণ দি উতলিলে দিম। ইয়াতে মই মাছখিনি দি দিছোঁ। তৰকাৰী এয়া হৈছে আৰু এতিয়া মই তৰকাৰীখিনি নমাই থ'ম। মই কিন্তু খুব ভাল পাওঁ দেই এনেধৰণৰ তৰকাৰীবোৰ। এয়া মই ভাতৰ কাঁহীখনো সজাই পেলাই সাজু কৰিলোঁ। সকলোৰে কুশল কামনা কৰি মই আজি ভিডিঅ'টো সামৰণি। ভাল পালে যদি ছাবস্ক্ৰাইব কৰিব দেই।